গাহৰি কুটি মইলি বাবা ঘৰত আছেনে? আছো কি সমস্যা আছে তোৰ মানে মোৰ মানুহজনী পলাই গ'ল বেলেগৰ লগত। শুনিছিলোঁ আপুনি পলাই যোৱা পত্নীক আপোনাৰ মন্ত্ৰৰ দ্বাৰাই ঘূৰাই নিব পাৰে বুলি, সেইকাৰণে আপোনাৰ ওচৰলৈ আহিলোঁ। পাৰো কিন্তু ৰাহি পুহি কেতিয়াবা মিলে কেতিয়াবা নিমিলে কিন্তু একদম 100% মই ক'ব নোৱাৰো যে ই ঘূৰি আহিব কিন্তু মই কিবা এটা পানী চানী সাৰি দিম যদি লাগি যায় ৰাহি পুহি মিলি যায় তেনেহ'লে দুদিনৰ ভিতৰত ঘূৰি আহিব কামখিনি কৰি লওঁ তাৰপিছত হ'ব গাহৰি কুটি চিঙৰি গাই জহৰা জহৰি কুটি কুকুৰ কুটি মানুহ কুটি লুমফা কুটি গৰম গাই ইফালে ঈশ্বৰ সিফালে ঈশ্বৰ ইফালে ঈশ্বৰ ওপৰৰ ঈশ্বৰ তলৰ ঈশ্বৰ মাটিৰ তলৰ ঈশ্বৰ সিফালে ঈশ্বৰ তিনি পাৰি কি কৰিব জানা তাৰ কাপোৰৰ তাৰ বিচনাত য'ত শুই বা যিবোৰ ইউজ কৰে সেইবোৰক তাক পানী ছিটাই দিবা গোহাঁই নাম ল'বা ওপৰৰ গোহাঁই তলৰ গোহাঁই ইফালে গোহাঁই ইফালে গোহাঁই ইফালে নামটো লৈ পানীটো ছিটিয়াই দিবা তাৰ য'ত হাগে মুতে ক'ত যি পানী ছিটাই দিবা আৰু যদি মই এইটো কামটো কৰি দিছোঁ দুদিনত যদি ঘূৰি নাহে তেনেহ'লে আৰু ডাঙৰ কেইটা পূজা কৰিব লাগিব কি লাগিব জানা ধূপ 1 পেকেট তাৰপিছত কল এশাকি বাছ হৈ গ'ল তাৰপিছত আৰু আছে এইটো হ'ল মাংসটো হ'ল গাহৰি শনিবাৰে পূজাটো কৰা হ'ব শনিবাৰেহে পূজাটো কৰা হ'ব দেই কিন্তু শনিবাৰ গাহৰি কুটিটো এফাল লাগিব কুটি নহয় পুৰা এটা কুটি কেঁচা পৰা কুটিবিলাক তেনেকৈ কাটিকে লৈ আনিব লাগিব 500 টকামান ল'ব সেইটো আনিব লাগিব আৰু তাৰ পিন্ধা উৰালৈ আনিব লাগিব আণ্ডাৰ বডেজ পেটিকোট চাদৰ মেখেলা আৰু তাৰ সৰা চুলি সেইটো কাম কৰি দিম যদি তেতিয়াও যদি নাহে তেনেহ'লে তই বাদ দি বেলেগ নিউ ছোৱালী বিয়া কৰি ল'বা পাহৰি গৈছিলো মাইকী গাহৰি কুটিহে লাগিব মনত ৰাখিব আহিছোঁ বাবা। যা ভালকে যাবি টেনশ্যন নলবি কচম যদি এনেকুৱা যদি 100 টকা সদায় যদি পাই থাকোঁ এনেকুৱা মানুহ আহি থাকক সেই মাইকীবিলাক পলাই থাকক তেতিয়া মোৰ আহি থাকিব গাহৰি কুটিও খাব পাম আৰু মাজে 100 টকা পাই থাকিম চব বোৱাৰীবিলাক পলাই যা আৰু মোৰ তাতে আহিব পপুলাৰ মইলি বাবা আৰু তামোলো পাম মোৰ ঘৰত তামোলো নাই পাণো দি গৈছে তামোলো দি গৈছে আৰু 100 টকাও দি গৈছে যাত্ৰা হ'ল পইচাও মইলি নামো মইলি ৰ'বা হেল্ল' বন্ধুসকল, আজি ভিডিঅ'টো আপোনালোকৰ কাৰণে বনাই দিলোঁ। ভাবি আজি এটা বনাই দিলোঁ কমেডি টাইপ
যদি ভিডিঅ'টো ভাল লাগে তেনে লাইক কমেণ্ট কৰিব যদি বেয়া পায় তেনেহ'লে কি কৰিব ভিডিঅ'টো